আমি ভালকৈ সুচাৰুৰূপে পৰিচালনা কৰিব লাগিব আৰু চৰকাৰৰ মানে সিদ্ধান্ত এইটো নহয় যে ৰূপনাৰায়ণ ব্ৰহ্ম চিভিল হস্পিটেল বন্ধ কৰা, তো সেইটো চলিব। কিন্তু কোকৰাঝাৰ মেডিকেল কলেজখনো আমি ভালকৈ চলাব লাগিব, যিহেতু তাৰ কাৰণে হয়তো চৰকাৰে সেইটো চিন্তা কৰিব যে দূৰতো কেনেকৈ আমি লৈ যাব পাৰোঁ। নাই, সেইটো এতিয়া হ'ল প্ৰধানতঃ যে নিৰ্বাচন শেষ হৈ গ'ল, ভোট গণনা শেষ হৈ গ'ল আৰু নিৰ্বাচনত মই জয়ী হ'লোঁ। তাৰপিছতে আমাৰ সমষ্টি ৱাইজত আমাৰ এটা নিৰ্বাচনী পৰিচালনা সমিতি আছিলে, সেই সমিতিখন মানে ভংগ কৰা। ইয়াৰ লগতেই মোৰ ফালৰ পৰা এই সমষ্টি অন্তৰ্গত আমাৰ NDAৰ BJP, AGP তথা UPPLৰ আমাৰ কৰ্মকৰ্তাসকল, কাৰ্যকৰ্তাসকলক ধন্যবাদ দিয়াৰ লগতে তেখেতসকলৰ ফালৰ পৰা সম্বৰ্ধনা এটা অনুষ্ঠান লৈছিলে, ইয়াৰ কাৰণে মই আহিছোঁ। চাওক, ইয়াত যোৱা 10টা বছৰে বা 15টা বছৰে অশান্তময় এটা পৰিৱেশ আছিলে। গৌৰৱ বৰা ৰাজনীতি ইয়াত আছে, জাতি জনগোষ্ঠীৰ মাজত আস্থা বিশ্বাস সমন্বয়টো নোহোৱা হৈছিলে। এই বস্তুটো আমি এতিয়া এই চৰকাৰ অহাৰ পিছত জাতি জনগোষ্ঠীৰ মাজত আস্থা বিশ্বাস সমন্বয়টো আজি গঢ় লৈ উঠিছে। ইয়াত নিৰাপত্তা নোহোৱা আছিলে, নিৰাপত্তা আজি আহি গ'ল। সম্পত্তিৰ নিৰাপত্তা, জীৱনৰ নিৰাপত্তা, এইখিনি সুনিশ্চিত কৰিব লাগিব আৰু দীৰ্ঘস্থায়ী কৰিব লাগিব। দেখা যায় যে কিছুমান দল আৰু ব্যক্তি বিশেষে এই আমাৰ শান্তি পৰিৱেশটো বিনষ্ট কৰাৰ কাৰণে চেষ্টা চলায়। সেইকাৰণে এইটো চিৰবিদায় দিব লাগিব আৰু এবাৰ লাষ্টিং আমি কৰিব লাগিব। একচুৱেলি সেই কথাটো মই ভিডিঅ'টো ভালকৈ চোৱা নাই, তেখেতে কি কৈছে কি কোৱা নাই সেইটো আজি মই ইয়াত মানে কোৱাটো উচিত নহ'ব। কাৰণ যদি তেনেকৈ কৈছে সেইটো হয়তো ব্যৱস্থা কিবা এটা থাকিব বা তেনেকৈ হয়তো ব্যৱস্থা ল'ব, কিন্তু মই বস্তুটো ভালকৈ চোৱা হোৱা নাই, মই সেইকাৰণে ইয়াৰ বিষয়ে মন্তব্য নকৰোঁ। মেডিকেল কলেজটো আমি ভালকৈ সুচাৰুৰূপে পৰিচালনা কৰিব লাগিব আৰু চৰকাৰৰ মানে সিদ্ধান্ত এইটো নহয় যে ৰূপনাৰায়ণ ব্ৰহ্ম চিভিল হস্পিটেল বন্ধ কৰা, তো সেইটো চলিব। কিন্তু কোকৰাঝাৰ মেডিকেল কলেজখনো আমি ভালকৈ চলাব লাগিব, যিহেতু তাৰ কাৰণে হয়তো চৰকাৰে সেইটো চিন্তা কৰিব যে দূৰতো কেনেকৈ আমি লৈ যাব পাৰোঁ। নাই, সেইটো এতিয়ালৈকে আমাৰ দলে সিদ্ধান্ত লোৱা নাই। ইয়াৰ বিষয়ে নিশ্চয়কৈ যেতিয়া আমি সিদ্ধান্ত ল'ম তেতিয়া আপোনাক গম পাব। হ'ল প্ৰধানতঃ যে নিৰ্বাচন শেষ হৈ গ'ল, ভোট গণনা শেষ হৈ গ'ল আৰু নিৰ্বাচনত মই জয়ী হ'লোঁ। তাৰপিছতে আমাৰ সমষ্টি ৱাইজত আমাৰ এটা নিৰ্বাচনী পৰিচালনা সমিতি আছিলে, সেই সমিতিখন মানে ভংগ কৰা। ইয়াৰ লগতেই মোৰ ফালৰ পৰা এই সমষ্টি অন্তৰ্গত আমাৰ NDAৰ BJP, AGP তথা UPPLৰ আমাৰ কৰ্মকৰ্তাসকল, কাৰ্যকৰ্তাসকলক ধন্যবাদ দিয়াৰ লগতে তেখেতসকলৰ ফালৰ পৰা সম্বৰ্ধনা এটা অনুষ্ঠান লৈছিলে, ইয়াৰ কাৰণে মই আহিছোঁ। চাওক, ইয়াত যোৱা 10টা বছৰে বা 15টা বছৰে অশান্তময় এটা পৰিৱেশ আছিলে। গৌৰৱ বৰা ৰাজনীতি ইয়াত আছে, জাতি জনগোষ্ঠীৰ মাজত আস্থা বিশ্বাস সমন্বয়টো নোহোৱা হৈছিলে। এই বস্তুটো আমি এতিয়া এই চৰকাৰ অহাৰ পিছত জাতি জনগোষ্ঠীৰ মাজত আস্থা বিশ্বাস সমন্বয়টো আজি গঢ় লৈ উঠিছে। ইয়াত নিৰাপত্তা নোহোৱা আছিলে, নিৰাপত্তা আজি আহি গ'ল। সম্পত্তিৰ নিৰাপত্তা, জীৱনৰ নিৰাপত্তা, এইখিনি সুনিশ্চিত কৰিব লাগিব আৰু দীৰ্ঘস্থায়ী কৰিব লাগিব। দেখা যায় যে কিছুমান দল আৰু ব্যক্তি বিশেষে এই আমাৰ শান্তি পৰিৱেশটো বিনষ্ট কৰাৰ কাৰণে চেষ্টা চলায়। সেইকাৰণে এইটো চিৰবিদায় দিব লাগিব আৰু এবাৰ লাষ্টিং আমি কৰিব লাগিব। একচুৱেলি সেই কথাটো মই ভিডিঅ'টো ভালকৈ চোৱা নাই, তেখেতে কি কৈছে কি কোৱা নাই সেইটো আজি মই ইয়াত মানে কোৱাটো উচিত নহ'ব। কাৰণ যদি তেনেকৈ কৈছে সেইটো হয়তো ব্যৱস্থা কিবা এটা থাকিব বা তেনেকৈ হয়তো ব্যৱস্থা ল'ব, কিন্তু মই বস্তুটো ভালকৈ চোৱা হোৱা নাই, মই সেইকাৰণে ইয়াৰ বিষয়ে মন্তব্য নকৰোঁ। মেডিকেল কলেজটো আমি ভালকৈ সুচাৰুৰূপে পৰিচালনা কৰিব লাগিব আৰু চৰকাৰৰ মানে সিদ্ধান্ত এইটো নহয় যে ৰূপনাৰায়ণ ব্ৰহ্ম চিভিল হস্পিটেল বন্ধ কৰা, তো সেইটো চলিব। কিন্তু কোকৰাঝাৰ মেডিকেল কলেজখনো আমি ভালকৈ চলাব লাগিব, যিহেতু তাৰ কাৰণে হয়তো চৰকাৰে সেইটো চিন্তা কৰিব যে দূৰতো কেনেকৈ আমি লৈ যাব পাৰোঁ। নাই, সেইটো এতিয়ালৈকে আমাৰ দলে সিদ্ধান্ত লোৱা নাই। ইয়াৰ বিষয়ে নিশ্চয়কৈ যেতিয়া আমি সিদ্ধান্ত ল'ম তেতিয়া আপোনাক গম পাব। गोजोनथाव खौरां, नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु। बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां, MRM मेमोरियल हस्पिटालाव मोजां रोंग'थि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियल हस्पिटाला।
क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेम'रियेल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों। MRM मेम'रियेल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकेल केयार, मेडिसिन, इमारजेन्सि मेडिसिन, पेडिट्रिशियान, पेथोलजिस्ट, जेनेरेल मेडिसिन, डायबेटोलजिस्ट, OBS एन्ड गाइनो, कार्डियोलॉजी, जेनेरेल सर्जन, न्यूरोसार्जारी, एडभान्स लाप्रोस्कोपिक ENT सार्जारी डिपार्टमेंट, ऑप्थोमोलॉजिस्ट, सर्जिकल, गैस्ट्रोएन्टेरोलॉजिस्ट, न्यूरोसाइकेट्री, ऑन्को सर्जारी डिपार्टमेंट, डार्मेटोलॉजिस्ट, ऑर्थोपेडिक्स, रेसिडेंशियल मेडिकल ऑफिसर, इंटर फैसिलिटी यूनिट, फिजियोथेरापी, रेडियोलॉजिस्ट, हिस्टोपैथोलॉजिकल डिपार्टमेंट, यूरोलॉजिस्ट, इमरजेंसी डिपार्टमेंट, सिटी स्कैन, एक्स-रे, पैथोलॉजी डिपार्टमेंट, वैक्सीनेटर डिपार्टमेंट आरो MRM मेम'रियेल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन। लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन। गोबां मिथिनो थाखाय नैबे 9854 081 948 936 550 2048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।